কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বনাবলৈ লৈছোঁ সৰু মাছ আৰু কণ বিলাহী আৰু সৰিয়হৰ সৈতে একেবাৰে সহজ পদ্ধতিৰে। বলকচোন চাওঁ কেনেকৈ বনালোঁ আৰু কি কি লাগেনো মই এবাৰ দেখাই দিওঁ। যেনেকৈ বনাই তেনেকৈ খায়ে সোৱাদ লাগে। তাৰোপৰি চৰচৰি ভাজি এনেকৈতো বহুতে ভাল লাগে, আৰু যদি এনেকৈও খায় তেতিয়াহ'লে বহুত ভাল লাগে। এবাৰ বনাই চাবচোন, নিশ্চয় ভাল লাগিব।